নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। মোবাইল ফোন ব্যৱহাৰ কৰা সকলৰ বাবে এটা বেয়া খবৰ। টেলিকম ছেক্টৰবোৰৰ কাৰণে সাধাৰণ জনতাই শাস্তি পাব লাগিব। ভোডাফোন আইডিয়াই 1 ডিচেম্বৰৰ পৰা দাম বঢ়োৱাৰ সিদ্ধান্ত কৰিছে। এয়াৰটেলেও দাম বঢ়াবলৈ গৈ আছে, কিন্তু এতিয়ালৈকে সামাজিকভাৱে প্ৰকাশ কৰা নাই কেতিয়াৰ পৰা দাম বঢ়াব। কল আৰু ডাটাত কিমান টকা বঢ়াব এতিয়ালৈকে কোনোটো কোম্পানীয়ে জনোৱা নাই। টেলিকম কোম্পানীৰ সমস্যাৰ কাৰণে দাম বঢ়াবৰ বাবে ব্যৱস্থা লৈছে। ভোডাফোন আইডিয়া আৰু এয়াৰটেলৰ ঘাটি হোৱাৰ বাবে দাম বঢ়াব। ভোডাফোন আৰু আইডিয়াৰ মুঠ 50,921 কোটি টকা ঘাটি হৈছে। ঠিক তেনেদৰে এয়াৰটেলৰ 23,045 কোটি টকা লোকচান হৈছে। এইটো নিশ্চিত যে ডিচেম্বৰ মাহৰ পৰা মোবাইল ফোন ব্যৱহাৰ কৰা সকলৰ বেছিকৈ টকা খৰচ হ'ব। ফ্ৰী কল আৰু সস্তীয়া ডাটাৰ অন্ত পৰিব যেন পাইছোঁ।